हाय गाइस की खबर আজি চিলি চিকেন বনাম এটা বেলেগ পদ্ধতিৰে বনাম মোৰ নিজা ষ্টাইলত তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এয়া প্ৰথমতে আমি নিমখ দি লৈছো তাৰ পিছত দিম ব্ল্যাক পেপাৰ জালুকৰ গুড়ি বাস তাৰ পিছত তাত কৰ্নফ্লোৰ দিম তো আপোনালোকে মাংসখিনি অনুপাত যাই দিব যিমান লাগে বেছি দিব নালাগে বাস হৈ যাব তাত আমি সয়া সস দিম সয়া সস 3 চামুচ দিম এয়া হৈ গল আৰু তাত আমি এনেকে দুটা কণী লৈছো দি পেলাই তাত দি দিম তাত ধুনীয়াকে দি দিলো দি পেলাই এতিয়া আমি তাক এনেকে ধুনীয়াকে লাৰি পেলাই মেৰিনেট কৰি লম কৰি পেলাই তাক আধা ঘন্টা মান সময় ধুনীয়াকে থৈ দিম প্ৰথমে আমি মেৰিনেট কৰা চিকেনখিনি ধুনীয়াকে ভাজি লম কমকৈ ভাজি লম এয়া সব চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া আমি তাক ধুনীয়াকৈ এটা পাত্ৰত উঠাই লম এতিয়া আমি সৰু সৰুকৈ কাটি ৰখা পিয়াজ ভাজি লম ধুনীয়াকে জুইটো আমি কমকৈ ৰাখিম তাত পেষ্ট কৰি ৰখা আদা নহৰু দি দিছো এইখিনি অলপ সামান্য ভাজি লম এই আমাৰ আদা নহৰু আৰু পিয়াজখিনি ভজা হৈ গৈছে এতিয়া আমি তাত ডাঙৰ ডাঙৰকৈ কাটি ৰখা পিয়াজ আৰু ক্যাপসিকামখিনি দি দিম এইখিনি অলপ ভাজি লম কম জুইত সামান্য ভাজি লম এই আমাৰ ক্যাপসিকাম আৰু পিয়াজখিনি ভজা হৈ গৈছে তাত নিমখ দি দিছো অলপ আৰু আমি কেঁচা জলকীয়া কাটি ৰাখিছিলো এয়া দি দিছো এতিয়া আমি তাত দিম অলপ সয়া সস দিম তাৰপিছত চিলি সস দিছো অলপ তাৰপিছত এয়া দিছো টমেটো সস
এতিয়া আমি তাত আগৰে ফ্ৰাই কৰি থোৱা মাংসখিনি দি দিম। এতিয়া আমি তাত কৰ্ণফ্লৰৰ পানীৰ লগত মিলোৱা মিক্সখিনি দি দিম ইয়াত। এনেকৈ আমি কিছু সময় ভাজিম, তাৰপিছত আমাৰ ৰেডি হৈ যাব। তাৰপিছত দেখুৱাই আছো আপোনাক। চাওক আমাৰ চিলি চিকেন সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া আমি তাত মান ধনিয়া অলপ ছটিয়াই দিম। বাছ আমাৰ ৰেডি হৈ গ'ল। এয়া চাওক আমাৰ চিলি চিকেন সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া চাওক এয়া চাওক খুব ধুনীয়া হৈছে, কালাৰো ধুনীয়া হৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।